হেল্ল' গাইজ, গুড আফটাৰনুন। আজি বহুত দিনৰ মূৰত ব্লগ ষ্টাৰ্ট দিলোঁ। আজি মোৰ বাৰ বিয়া হয়, তো মই বহুত ব্যস্তৰ মাজত আছিলোঁ, তো আজি ভাবিলোঁ আপোনালোকক দেখাওঁ। ব'লক, তো হ'ল ষ্টাৰ্ট গেট বিয়াৰ তো হৈছে আমাৰ ভৱন। ষ্টাৰ্টিং ইয়াৰ পৰা দিলোঁ, সেয়া এণ্ড দেন এইখিনি হৈছে বেগটো। খোৱাখিনিত লৈ যাই আছোঁ, দেন তাৰপিছত দেখাই আছোঁ লাষ্টৰলৈ। আৰু মোৰ ব্লগটো চাবৰ কাৰণে নাপাহৰিব শেষৰলৈ, তো স্কিপ নকৰাকৈ চাই যাব। ৰ'ব ভাইটি, আমি একেলগে ফটো তুলিম হা ভিন্টি। অঁ অঁ, এইখিনি হৈছে বেক চাইডৰখিনি। এই এইখিনি হৈছে বাহিৰৰ। আহি আছোঁ। এইটো হৈছে ৱাশৰুম, পাব্লিক ৱাশৰুম। দেখাম দিয়া দিয়া। এয়া মোৰ আব্বা। অ' মা, এইফালে আহা, আন্ধাৰ আছে। এইটো মোৰ আম্মা, ফটোগ্ৰাফাৰে ফটোশ্বুট কৰিছে। এইটো মোৰ বা, সৰু যোনটো বাৰ বিয়া হৈ আছে, মোৰ ভাগিন। এইটো ফটোগ্ৰাফাৰ। এইটো হৈছে মোৰ সৰু ভাগিন দেই, নিজে চিনাকি দিব দিছে। অৰিজিনেলি সৰু ভাগিন হয়। এয়া মোৰ ডাঙৰ বা, আৰু এইটো ডাঙৰ ভিনদেউ। এতিয়া ডাঙৰ বা উঠিছে। এইটো এই আমাৰ সৰু কইনা। এতিয়া মই বহি আছোঁ। এয়া হৈছে আব্বা, এয়া হৈছে মম কাকা। এতিয়া বেকগ্ৰাউণ্ডত ফটোশ্বুট চলি আছে। এইখিনি হৈছে দৰা অহাৰ মুহূৰ্তখিনি। মই আঙুঠি পিন্ধাই আছিলোঁ। আৰু মোৰ ডাঙৰ ভাগিনে ঘড়ী পিন্ধাই আছিলে। এয়া মই বাৰ লগত আহিছোঁ। বা এতিয়া গা ধুব গৈছে, ভিনদেউৰ তলত গৈছে। এইখন মোৰ বাৰ বেড হয়। আৰু মই আছোঁ, ভাল লাগি থকা নাই।
এয়া মোৰ বায়ে নিয়া গডৰেজটো, গডৰেজৰ আৰু এইখন হৈছে ড্ৰেছিংখন তাই নিছে। বাহিৰত আৰু এইখিনি হৈছে মোৰ বায়ে নি চোফা ছেট। বহি আছোঁ আৰু ইয়াত ডাঙৰ ভিনদেউ আহিছিলে আমাক নিবলৈ। এইখিনি আমাৰ বাহিৰখিনি সৰুকৈ দেখাই দিছোঁ, বেছি কৰা নাই, কমকৈ কৰিছিলোঁ যি কৰিছোঁ ডেক'ৰেশ্যন আমাৰ দুৱাৰমুখত, কাৰণ ভৱনত পতা হৈছিল সেইকাৰণে। আৰু বাকী লাষ্টলৈ আপোনালোকে থকাৰ বাবে ধন্যবাদ। আৰু হালধিৰ দিনাখনৰখিনি মই মিনি ব্লগত দিম, চাব নাপাহৰিব।